ইমান সুন্দৰ ফুলাটো ইয়াতে দৰে খুৱাই থ'ব লাগেনে? অধিক হৈছে। নাজানিবা দেই মোৰকো তোমাক ওচৰত গৈ থাকি গাখীৰ খোৱাম, ধুনীয়া ধুনীয়া গীত গাম আৰু কৃষ্ণ কৃষ্ণ তুমি ইমান সুন্দৰী ৰমণী, তুমিতো গকুলৰ নহয়। ৰাণীয়ান, মই গকুলৰ বোৱাৰী নহয়। মোৰ ঘৰ পৰ্বতৰ দাঁতি। ৰজাৰ সন্তান সকলোৰ ফালে ৰাণীয়ান, মইহে বাকী ৰ'লো। একোটা লৈছো, বেয়া নাপাব ৰাণীয়ান। নাপাওঁ নাপাওঁ নোৱা, মইতো অতিথি কিয়নো বেয়া পাওঁ। তুমি আকৌ গুচি নাযাবা, মই অতিথি দিহা কৰোঁগৈ। নাযাওঁ ৰাণীয়ান। কিন্তু মহাৰাজৰ আদেশ পালন কৰিবতো লাগিব। ইমান সুন্দৰ এওঁ বোধ কৰি মই মহাৰাজৰ আদেশ কৰিম পালন।